আপুনি চাই আছে সংগীত 99 ব্লগ আৰু আজি ভিডিঅ'ত গাইছ মানে মোৰ বৰ্তমান মানে এইকেইটা লগৰ হয় মানে এটি মানে ফ্ৰী ফায়াৰ খেলি আছে গোটেইকেইটা গাইছ ফ্ৰী ফায়াৰ খেলি আছে আৰু গাইছ মানে ৰ'দটো মানে তামাম দিছে গাইছ আৰু গাটো ধুই লোৱা গাইছ আমি আজি মানে নদীত আহিছোঁ নদীত মানে মোৰ লগৰকেইটা সৈতে আহিছোঁ গা ধুবলৈ আৰু গাইছ মানে নদীখন চাওঁ কি বঢ়িয়া লাগিছে আঁতৰ পৰা দেখিবলৈ আল্টিমেট লাগিছে দেই কিছু কিন্তু মানে এটা মানে মোৰ প্ৰায় নদীলৈ অহা মানে হলিত আহিছোঁ নদীত আপোনাৰ ভিডিঅ' দেখিছিলে কিন্তু মানে হলিৰ পৰা আজি মানে আকৌ আহিছোঁ বৰ্তমান মানে মোৰ লগৰকেইটা কৈছিলে এই লগৰকেইটা মানে নিশ্চয় আপোনাৰ মই আগৰকেইটা ভিডিঅ'ত দেখিছে ন আৰু গাইছ মানে ব'লক নদী ওপৰত চাওক মানে কি পৰিয়াল আহিছে বে আল্টিমেট লাগিছে অলৰেডি আৰু মানে গাইছ এইকেইটা গোটেইকেইটা আহি আছে এখন চাওক মানে এই আমাৰ ঘৰত এই গছখিনিতে দেখিছে এই গছখিনিৰ ওচৰতে আৰু এইফালে ঘৰ চৰ আছে আৰু গাইছ মানে ব'লক নদীৰ ওপৰত উঠি থাকোঁ ব'লক চাওক কি বঢ়িয়া পাবি বা কিছু হ'লে আল্টিমেট লাগিছে দেই লগতে উঠিলেগৈ মোক থৈ মোকো লৈ যাবি চাওক গাইছ এতিয়া বৰ্তমান মানে উঠি আছোঁ পাহাৰত উঠি যোৱাৰ নিচিনা লাগিছে চাওক গাইছ মানে নদীখন মানে মেঠাইটো মানে ইমানে ওখ মানে পাহাৰত উঠি যোৱাৰ নিচিনা আল্টিমেট লাগিছে এতিয়া চাওক গাইছ এতিয়া মোৰ মানে ভাগ লাগি গৈছে নদীত উঠি উঠি মেঠাইত মানে ইয়াতে আমি এতিয়া গা ধুম মজা হ'লে দেই কিছু হ'লে আল্টিমেট বি নদীখন চাওক লগতে গোটেই ষ্টেণ্ডত গাইছ মানে গোটেই মানে পোৱালিখন আহি গৈছে গোটেই ল'ৰা ছোৱালীখন আহি গৈছে গাইছ মানে তহঁতি কি চাবলৈ আহিছ গীতাখনে কৈছে মানে ভিডিঅ' চাবলৈ আহিছোঁ বুলি কৈছে আৰু মোৰ ভিডিঅ' চাই কেনেকুৱা পা ভালেই লাগিছে ভালে লাগেনে সঁচাকৈ ভাল লাগেনে লাইক কৰা নাই এয়া দেখিব পাইছে গীতাখনে মানে মোৰ ভিডিঅ' চাই আৰু মানে পথাৰত মানে ফটো মাৰিব আহোঁতে মানে এটি ব্লগ বনাইছোঁ বুলি আহিছে সেইটো কাৰণে মানে গীতাখন আহিছে গাইছ আৰু গাইছ এতিয়া আমি তাৰ গা ধুব ওলাই ল'লোঁ আৰু গাইছ মানে মোৰ এইকেইটা লগৰ গোটেইকেইটা মানে গা ধুব ওলাই ল'লে কাপোৰ চাপোৰ সলাই ল'লে আৰু গাইছ মানে এই এটা একদম ফাইনেলি গাইছ আমি গা চা ধুবলৈ ওলাই ল'লোঁ আৰু ইয়াত মানে শ্বৰ্ট কেইটামান আমি আপোনালোকে চাই লওক শ্বৰ্ট এতিয়া আহি আছোঁ এয়া কুমতীয়া নদীত গা ধুবলৈ এতিয়া আমি গা পা ধুই লৈ আকৌ পিছত ব্লগ বনাবলৈ গাইছ এতিয়া সাপটো আপোনাক দেখাইছোঁ বলক তই ইটো জুম কৰি দিছোঁ চাব দেই সাপটো কেনেকৈ পৰি আছে ইটো এইটো সাপ চাপ বাম এই ল'ৰাটো কেনে বহ নকৰে মা মচম ইমান ডবল সাপ বলক দেখিবলৈ আছে গাইছ আমি ইয়াত আছোঁ আমি ভিডিঅ' বনাইছোঁ বতৰ ডাৱৰীয়া হৈ আছে এতিয়া আমি লগৰ আমি তিনিটা আছোঁ দেখিব পাইছে আপোনালোকে লগৰ তিনিটা আছে এইটো বাবু আৰু মই মোৰ নাম বাবুৱে বাৰু দেই বিচাৰিব লাভ নাই এইটো পিছত দুচ মোৰ আছে এইটো মোৰ জুবিনদাৰ লগৰ হয় গাইছ মানে এটা মহাৰাষ্ট্ৰৰ পৰা মানে খোজকাঢ়িৰে মানে গোটেই অল ইণ্ডিয়া মানে ভ্ৰমণ কৰিছে नमस्कार हमारा नाम स्वप्निल मौर्य हम नागपुर महाराष्ट्र से हम ऑल इंडिया टूर पैदल यात्रा पे निकले हुए हैं अभी हम जा रहे हैं ईटानगर आसाम में है ईटानगर तवांग जा रहे हैं तो जाते जाते भाई मिला ঠিক আছে যাওঁ আস্তে আস্তে যাওঁ দাদা ইমান অসমখন যে ভ্ৰমণ কৰিছে মানে কিবা এটা ভাল লাগিছে আপুনি हाँ पूरा 2 साल का टूर है কিনা চাল লাগা 2 साल पूरा 2 साल का टारगेट है अभी 4 महीना 14 दिन हुआ है और अरुणाचल पकड़े हमारा 10 स्टेट हो रहा है और वो जब हम घर से निकले थे तो पैसा कुछ भी नहीं पकड़े थे बस एक टाइम का खाना और 3 रोटी इतना ही लेके निकले थे बस खुद पे विश्वास था तो आज आसाम में है तो हमारा मैसेज है यंग यूथ के लिए अगर आप में इच्छा शक्ति है और साहस है तो सब मुमकिन है लाइफ में आपको जो भी करना है सबसे पहले खुद पे विश्वास जय हिंद ভিডিঅ'টো ইমান দীঘলীয়া নকওঁ যদি ভিডিঅ'টো যদি ভাল পাইছে নহয় লাইক কমেণ্ট শ্বেয়াৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ গাইছ